হেঁপাহৰ বিহুতিলৈ বুলি যাবলৈ ওলাইছোঁ। আমি আমাৰ সংস্কৃতিবিলাক যদি বচাই নাৰাখোঁ কোনেনো ৰাখিব, নহয় জানো? সেইবুলি আমাৰ গাঁৱৰে দাদা, ভাইটি, ভণ্টি, মোৰ লগৰীয়া সকলোবিলাক ওলাইছোঁ বিহু মাৰিবলৈ বুলি। প্ৰত্যেক বছৰে এনেকৈ বিহু মাৰিবলৈ যাওঁ, তথাপিও কোনোদিনে হেঁপাহে নপলায়। আৰু কেতিয়াবা মনলৈ এনেকুৱা ভাৱ আহে যে সদায় যদি বিহু হ'লহেঁতেন, সদায় এনেকৈ যাব পাৰিলোহেঁতেন, মনটো যে কিমান ভাল লাগিল হয়। বাৰু আপোনালোকে গৈছেনে নাই বিহু মাৰিবলৈ বুলি? যিসকলে গৈছে কমেণ্ট কৰি জনাব দেই। তাৰপিছত বিহু মাৰি মাৰি সকলোৰে ভাগৰ ধৰাত এখন দোকানত কিবা কিবি কিনি ল'লোঁ খাবৰ কাৰণে। বিহু মানে হৈছে আমাৰ ফূৰ্তি কৰা, এনজয় কৰা, সকলোৱে মিলি আমি এনজয় কৰিলোঁ আৰু লাষ্টত এয়া পেচা গিনতি।